हेलो नमस्कार কি খবৰ বাৰু সকলোৰে আশা কৰিছো সকলো ভালে আছে বহুত দিনৰ মূৰত আকৌ এটি মিনি ব্লগ লৈ আহিছে আপোনালোকৰ মাজলৈ এয়া হৈছে কঁঠাল গুটিৰ ৰেচিপি আজি কঁঠাল গুটিৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছো বহুত বেছি টেষ্টি কঁঠাল গুটি খাই সকলোৱে ভাল পায় নহয়নে এতিয়া বতৰৰ ফল কঁঠাল গুটি খোৱাৰ সময় আৰু বলকচোন চাওঁ তেনেহলে কঁঠাল গুটিৰ সবজিখন আজি কেনেকৈ ৰান্ধিলো প্ৰথমতে কঁঠাল গুটিখিনি একদম ধুনীয়াকৈ বাকলি গুচাই ধুই লৈছো ধুই লৈ তাৰ পিছতে এয়া বইল কৰি লৈছো বইল হল তাৰ পিছতে এইখিনি ধুনীয়াকৈ উলাই থৈছো আৰু লগতে বিলাহীও দিলো দে দুটা বিলাহীও বইল কৰি লৈছো বইল কৰি লোৱাৰ পিছত বিলাহী দুটা ধুনীয়াকৈ একদম এখন প্লেটত বেলেগকৈ অকমান পিটিকা কৰি লম এতিয়া এয়া দেখিছেনে বিলাহী কেইটা ধুনীয়াকৈ পিটিকা কৰি লৈছো প্ৰথমতে বইল কৰি লৈছো আৰু এনেকৈ বাৰু কঁঠাল গুটি কোনে কোনে খাই পাইছে জনাবচোন দেই কমেন্টত মই হলে কঁঠাল গুটি বহুত বেছি ভাল পাওঁ খাই আৰু আজি এনেকৈ ৰান্ধিছো এনে দালিত দি পিটিকা কৰিও খাওঁ বইল কৰিও খাওঁ মানে বিভিন্ন ধৰণে বিভিন্নজনে খাই নহয়নে যেনেকৈ খালে কঁঠাল গুটি ভালে লাগে এতিয়া বিলাহীখিনি ধুনীয়াকৈ তেলত অকমান ভাজি তাৰ পিছত আদা নহৰু পেষ্ট নিমখ জলকীয়া সকলোখিনি অকমান জোখ পৰিমাণে দি দিছো আৰু বিলাহী টক যেনেকৈ বনোৱা যায় ঠিক তেনেদৰে ৰান্ধিছো যদি মিঠা খাই ভাল পায় তেতিয়াহলে অকমান বিলাহী টক বনালে মিঠা অকমান দিয়া যায় নহয় ঠিক তেনেকৈ চেনি বা গুড় অকমান দিলে হ'ল জ্বলা খাই ভাল পোৱা সকলে জ্বলা দিব পাৰে আৰু এয়া কঁঠাল গুটি বইল কৰি থোৱা কঁঠাল গুটিখিনি ধুনীয়াকৈ টুকুৰা টুকুৰ কৰি লৈছো দুটুকুৰা কৰি মাজতে এতিয়া বিলাহীখিনিৰ লগত ধুনীয়াকৈ এনেকৈ কিছু সময় ভাজি লম আৰু অকমান পানী দিম পানী দি ভালদৰে উতলাম যাতে কঁঠাল গুটিখিনি আৰু অকমান ভালকৈ সিজি যায় আৰু লগতে অলপমান কঁঠাল গুটি এনেকৈ ভাঙি দিছো আৰু ভাঙি দিলে অকমান জুল টাইপ হ'ব থুপথুপিয়া হ'ব খাবলৈ বেছি ধুনীয়া হ'ব সেইকাৰণে এনেকৈ ভাঙি দিছো আৰু এয়া প্ৰায় ৰেডি হৈছেহি আজি কঁঠাল গুটিৰ ৰেচিপিটো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব দেই কমেন্টত ভাল পালে লাইক শেয়াৰ কমেন্ট কৰিব বুলি আশা কৰিলো লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এয়া ৰেডি হৈ গ'ল এতিয়া আমি খাবলৈ লৈছো কঁঠাল গুটি ভাত বা ৰুটি সকলোৰ লগতে ধুনীয়াকৈ খাব পাৰিব এই কঁঠাল গুটিৰ ৰেচিপিটো যোনে যোনে খোৱা নাই তেওঁলোকে ৰান্ধি খাবচোন বহুত ধুনীয়া টেষ্টি হয় গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো পুনৰ এটি নতুন ভিডিঅ'লৈ আকৌ আহিম ধন্যবাদ